টাউন বান্টত দেওবাৰে দিনৰ পৰা 1 বজালৈকে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক লেখন খাটনিয়াৰ উত্তৰ লখিমপুৰ নগৰৰ টাউন বান্টত সাৰনাজ হোটেল প্ৰাংগণত দেওবাৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয় সভাত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লেখন খাটনিয়াৰৰ উপস্থিতিত লখিমপুৰ জিলা সমিতিখন পুনৰ গঠন হয় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ শইকীয়া সাধাৰণ সম্পাদক জনমণি দাস উপসভাপতি পংকজ বৰা সহকাৰী সম্পাদক সঞ্জীৱ তামলী ফুকন সাংস্কৃতিক সম্পাদক শ্ৰীমতী নিশিতা চুটিয়া বনশ্ৰী বৰা সাংগঠনিক সম্পাদক ৰঞ্জন শইকীয়া চিৰঞ্জীৱ গগৈ আৰু প্ৰচাৰ সম্পাদক হিচাপে শ্ৰীমতী দীপলক্ষী কলিতা নিৰ্বাচিত কৰি 21জনীয়া জিলা সমিতি গঠন কৰা হয় বুলি জানিব পৰা গৈছে আমাৰ আসলতে প্ৰতি বছৰ আমাৰ এখন সাধাৰণ সভা হ'ব লাগে সাধাৰণ সভাত আমাৰ নতুন কমিটি গঠন হয় আৰু যোৱা বছৰ আমাৰ যিখন সাধাৰণ কমিটিত আমাৰ যিখন পুৰণা কমিটি আছিল আজি সেই পুৰণা কমিটি আমাৰ সভাৰ সভাপতিৰ লগতে বিষয়ভাৱে পদত্যাগ কৰিছে আৰু আমি এখন নতুন পূৰ্ণাংগ কমিটি আমি গঠন কৰিছোঁ আজি আমাৰ এখন 21জনীয়া কমিটি গঠন হ'ব আৰু লগতে আমি যোৱা বছৰ যি আমি মহিলা আছে যেহেতু আমাৰ জিলা কমিটিত নাছিলে এবাৰ আমি নতুনকৈ আমি মহিলা কমিটি বা মহিলাসকলকো আমি মানে আদৰি লৈছোঁ আমাৰ যিখন জিলা কমিটি গঠন হ'ব প্ৰস্তাৱ কি গ্ৰহণ কৰা হৈছে প্ৰস্তাৱ যেহেতু আমাৰ আমি যিটো দুৰ্নীতিৰ বিৰুদ্ধে আমি যুঁজখন আমি দিওঁ আমাৰ যিখিনি সমাজত দুৰ্নীতি চলি আছে বিশেষকৈ আমাৰ গাৰ্লছ লেভেলৰ পৰা যে পঞ্চায়ত লেভেলৰ পৰা আৰু আমি যি অফিচ কাছাৰীৰ লগতে যিখিনি আমাৰ দুৰ্নীতি চলিছে সেই দুৰ্নীতিৰ বিৰুদ্ধে আমি অহৰহ কাম কৰি আছোঁ আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে সদায় আমি মাত মাতি যাম এতিয়া আমি দুৰ্নীতিৰ বিৰুদ্ধে যুৱ শক্তি অসম লখিমপুৰ জিলাৰ সাধাৰণ সভাখন আহ্বান কৰিছিলোঁ আৰু আমাৰ সতীৰ্থসকল ইতিমধ্যে আহি পাইছে আমাৰ সমিতিৰ পৰম্পৰাগতভাৱে আমি সাধাৰণ সভা পাতি নতুন সমিতি গঠন কৰিব লাগে গতিকে আমি অহা যিহেতু 9 ডিচেম্বৰ আমাৰ দুৰ্নীতি বিৰোধী দিৱস আহি আছে গতিকে তাৰ আগতে আমি নতুন সমিতিখন গঠন কৰাৰ এটা প্ৰয়াস কৰিছিলোঁ আৰু সেইকাৰণে আমি আজি সাধাৰণ সভাখন আহ্বান কৰি ইয়াতে আমি আজি সদ্যহতে 21জনীয়া সমিতি এখন আমি গঠন কৰি লৈছোঁ আৰু পৰৱৰ্তী সময়ত আমি সেই সভাক 21জনীয়া সমিতিক জনাম যে পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে তেওঁলোকে সদস্য আৰু বঢ়াই ল'ব পাৰিব